বাইক ফুৰাবাক লাগি পাৰ্কত লৈ গৈছি হা কি কলি আৰু একবাৰ কওচোন ভিনি বাইক ফুৰাবাক লাগি পাৰ্কত লৈ গৈছি শুনা পাইছি না এই ৰহে ইমান জোৰত আটা পাৰবা লাগে না ৰেলৰ হলানৰ দৰে তোৰ এটা হত একদম গোটাই গাঁৱে শুনোৱা পাবো আমি তো খাবা নাপলুৱে এই ৰাইকা হাতি চানাটা খাই এক কলা তথাপি বলে ইয়াৰ ভক কমা নাই এঠান আৰু হি আজি কল খাবা গেছি আৰু এবাৰ লাগছে আপনি একবাৰে বডি বিল্ডাৰ খালি বডি বিল্ডাৰ দেখা থাকলে নহব নহয় আকো কামৰ মানুহ নহয় 1 লাখৰ মানুহ বেছি পাইছি মই নৰু 1 লাখৰ লগত চলবা আপনি কেনে কথা কৈ যা হ'ব দে কিবা দেখোন তুমি সেই সত্যনাৰায়ণ পূজাত পুৰোহিতে পাঞ্চালী পঢ়া নিচিনা ফৰকে মাতি যাই চা হেৰা ঠক দেহা কিমান খাব ঈশ্বৰে দিছি কাৰণেহে খাইছি মানে খৰ সময়ত সেনেকে ক'বা নাপায় খৰ সময়ত বোলে কুকুৰ কছে বোলে কিছুমান মানুহৰ কেনা আছে জানো নাওমান যদি খাই ঘৰৰ ভাণ্ডাৰটো শেষ হ'ব বুলি ভাবে নাপায় দে খক দে হয় নেকি ঠিক আছে একদম ডাঙৰ অফিচাৰৰ চাকৰিত আছে নহয় আপোনাৰ 4টা মান ভৰাল ভৰ্তি হৈ আছে খুৱাই যদি আপুনি খুৱাই থাকক খবৰদাৰ কিন্তু 1 লাখক মই বনে খুৱাব নৰো হেৰা তুমি যে 1 লাখ কৈ আছ মই খুৱাইছো আমি খুৱাইছো কি কথা কোৱা আমাৰ কি শক্তি আছে কোৱাবাৰ ঈশ্বৰে দিছি কাৰণেহে খুৱাব পাইছো আমি মাত্ৰ নিমিত্তহে হেৰা মানুহ খুৱাব লাগিলি কেৱল নালগে ধন লাগে এটা ভাল মন হ'ব দক দাতা কৰ্ণ আপোনাৰ জনম দাতা কৰ্ণ হবৰ মন যায় হৈ থাকক 1 লাখনত আমাক নানানব আপুনি এটা কথাত হিচাপ ৰাখছি না এটা মানুহক আকমা বুহাংতে নাম খৰচ জানো আৰু তুমিও এটা কথা জানি থ আহাৰ নিদ্ৰা ব্যয় এই 3টা বস্তু যেমানে বাঢ়ে থাকা হেমানে হয় হেৰা তুমি কিয় চিন্তা কৰিছা আচ্ছা পেপুৱাই বেছিকে খাইছি দে কিন্তু আমিতো নাখাকে থাকা নাই আমিতো এতিয়া গেলি লগান পৰা নাই বৰ ভাল কথা এটা কথা কিন্তু মনত ৰাখব দক খাৱা বস্তুৰ কাৰণে লগান নপৰলিও এই ৰান্ধা মানুহৰ কাৰণে যে লগান পৰব সেইটো খাতাম বাপৰে বাপ মোহৰ বাহাই দেখোন আজি মোকে গোটেই দম দি থৈ গেলে অৱশ্যে এটা কথাও নহয় এটা মানুহে যদি আগতে চিভাত আকলে খায় তেওঁনো বানাব কেমান সেই বুলিতো এহঁতক নুখাকে ৰাখিব নোৱাৰি যি হ'ব আৰু ঈশ্বৰ কৈ থাকিব তেওঁৱে খুৱাব আৰু আমি কেনেকে খুৱাম নো আপুনি ইমানকে ভাবুক হৈ কি চিন্তা কৰি আছে নো দুৰ্ভাগ্যবশতঃ আজিকালি এই পাৰ্কখনত লিখি আহি কিবা একেবাৰে ভাল নালগা হ'ল বুজি পাইছানে আগতে ইয়াত লিখি আহি চানা ভাজা ডালমুখ খোৱাৰ মজাই বেলেগ আছিল তাৰমানে আপুনি আগতেই কোনোবা ছোৱালীৰ লগত আহি ইয়াতে চানা ভাজা ডালমুখৰ মজা মাৰি আছিল নহয়নে তুমি যে কি কথাবিলাক কোৱা নহয় জান এইবিলাক মোৰ পুৰণি কথা সেই পুৰণা কথাকে আজি ৰোমন্থন কৰি আজি মন বেয়া কৰি আছে নহয়নে বুজিছো দিয়ক মোক আপুনি কুমলীয়া ছোৱালী পাই ঠগিলে ধেত তেৰি জান কি যে কথাবিলাক কোৱা শুনাচোন তুমি মোৰ কলিজাৰ একফাল হিয়াৰ আনটো হ'ব দিয়ক ভাবি আছিলো মই এপাহি সুগন্ধি ফুল হৈ আপোনাক সুবাস বিলাম কিন্তু নাই সেই আশা মোৰ মৰহি গল চাৰিওফালে মই অন্ধকাৰ দেখা পালো জান তুমি মোৰ মিছাতে ভুল বুজি আছা চোৱা তুমি মোৰ মন আকাশৰ ধ্ৰুৱতৰা বিজুলী ঢেৰেকনিৰ মাজৰ বজ্ৰপাত হ'ব দিয়ক ইমান লেৰেলা মৰম দেখাব নালাগে সুন্দনীয় মই আপোনাৰ সুন্দনী নহয় মই আপোনাৰ ঘৰত থকা পাপৰে ধৰা ঠেকুৰী কুকুৰজনী দুৰ্ভাগ্যবশতঃ সেইকাৰণেহে ইমান ভোক ভোগে নি সুন্দনীয় জান জান নামাতিব মোক জান তুমি মিছাতে মোক ভুল বুজি আছা চোৱা কথাটো আচলতে এনেকুৱা মানে মোৰ ডেকা কালত অজস্ৰ লগ বন্ধু আছিল নহয় এই সিহঁতৰ লগতহে ইয়াতে আহি ডালমুখ চানা ভাজা খাই মস্তি মাৰি আছিলো তাৰমানে আপুনি ছোৱালীৰ লগত নহয় লৰাৰ লগতহে চানা ভাজা খাইছিল মইতো তেতিয়াৰ পৰা তাকে কৈ আছিলো তুমিহে একেবাৰে লিংগৰ হাল সলনি কৰি কবাৰ কথা নি কবাত পেলাইছা হ'ব দিয়ক মোৰ ভুল হ'ল আপুনি আপোনাৰ ইমান মৰমৰ তিৰোতা বুলিও ক্ষমা কৰি দিবা নৰেনে হ'ব দে হ'ব ইমান এটা সুন্দৰ পৰিৱেশত আমি এতিয়া সেই মান অভিমান কৰি থাকিলে জানো হ'ব আহা আমি এই পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰো ৰঙীন সৌন্দৰ্য ব'লক হেৰি চাওকচোন এই ফুলজোপা ইমান ধুনীয়াকে ফুলি আছে
বৰ ধুনীয়া নহয়নে কিন্তু তাতকেও ধুনীয়া তোমাৰ ৰূপ যৌৱন তোমাৰ ৰূপ যৌৱনৰ কোবত এই ফুলবিলাকো একেবাৰে হেমকা হৈ গৈছে আপুনি বৰ দুষ্ট এয়া তোমাৰ মোৰ সংগৰ দুখ বুলি ধৰা এই সখীটোৰ লগত যে কি হ'ব নহয় একো এটা কাম ভালকে কৰবা নৰে আৰু আমাৰ কি মাহী তাই কি কম বস্তু চান্স এটা পাবাহে লাগে ঘৰৰ পৰা আগে লৰ মাৰে গৰু হোৱা হলে ইহঁতক পুৰা পঘা দি মই বান্ধিয়ে ধৰো হয় একো এটা কামৰ মানুহ নহয় সখী গেল ৰহিলাক বিচাৰি এতিয়া সিওকে তাতে লাগিয়ে ধৰলা অ ডাঙৰ মাহী নহ'লে এটা কামেই কৰোঁ নেকি ময়ে সিহঁতক অলপমান আগবাঢ়ি চাই আহোঁ নেকি একো দৰকাৰ নাই যোনে য'তে যেনেকা মৰে তেনেকা মৰক ইহঁতৰ চিন্তা দিতা মোৰ মূৰৰ চুৰি গোটেইকেইডালে পকব পকলিতো ভালেই হলদিহে কিছু ডাঙৰ কথা হ'ব টেকলিহান মাথাটো জল জল পটপটকে দেখা হ'ব অকণিকেইটাৰ কথা চিন্তা কৰিলেহে মনটো অলপ বেয়া লাগে হয় নেকি ঐ খাটাং খটংকে মাৰি তোৰ মাথাটো ভাঙি পেলাম মোৰ লগত পেংলাই নকৰবি দেই খং উঠি থকা সময়ত নহয় মানে অগ্নি তিৰোতা মানুহৰ পৈতৃক সম্পত্তিটো কেৱল চৰিত্ৰটোহে বেয়া তই কাৰ চৰিত্ৰত ধৰি কথা ক'লি খাটাং অকণিৰ ইতা তই তাৰ মানে অকনিৰো চাৰ্টিফিকেট দিব পাৰা হলি হয় না নহয় মানে অগ্নিবিলাক তিৰি মানুহৰ মাথাতে বেছিকে থাকে ৰচোন বাপৰে বা ইহঁতে মোৰ মাথাটো খুলি খুলি খাব আই হাই নাখাম যা চাম কি ক'লা ৰ'বাচোন ৰ'বা তাৰমানে এইখন ঘৰৰ মালিক আমি নহয় তুমি নেকি yes this home is mine হেৰি এইটো পাগল নেকি হেৰা এইখন ঘৰৰ মই মালিক দুৰ্ভাগ্য অ দুৰ্ভাগ্য আমাৰ এই দুৰ্ভাগ্যটো বা ক'ত গেল দুৰ্ভাগ্য বৰ গৰম বুজিছে ই কিজানি ঘৰত নাথাকে ঘৰখন বা ভালকে চোৱা চিতা কৰিছেনে নাই আচ্ছা তুমি বহাচোন বহা মই অলপ তাক চাওঁ হেৰি আপনি কোন হু আর ইউ কিয় লাগে তোমাক তুমি কোন এক মিনিট হ্যাঁ তোকতো আগে পিছে ইয়াত দেখা নাই তোক ইয়াত কি লাগে হোৱাট এই সিস্টার এন্ড মিস্টার মই কোন কোন এই মাই নেম ইজ হাপা মোৰ নাই নিজা কোনো বাই ভিনি কাকা আছে মাথো হাতী মাখিৰ দৰে তিৰি দুটা সেয়ে মোৰ লিগেছি দাতা বাইদি ভাই আপোনালোকে কি এইখন জিৰণি চৰা পাইছে নেকি দৌৰপাই আহিছি মালিক মালিকনিৰ দৰে ষ্টেণ্ডিং হৈ আছা কি ক'লা ৰ'বাচোন ৰ'বা তাৰমানে এইখন ঘৰৰ মালিক আমি নহয় তুমি নেকি yes this home is mine হেৰি এইটো পাগল নেকি হেৰা এইখন ঘৰৰ মই মালিক দুৰ্ভাগ্যক মই এইখন ঘৰত চোৱা চিতাৰ দায়িত্ব দিছো ঐ সি এতিয়া ক'ত গ'ল তই জানো নেকি কি তাৰ মানে আমাৰ ভিনি সি আমাৰ চাকৰ কি চাকৰ খাবা কিবা হৈছে না এনামান গেলে দোকানৰ পৰা কি আহিলে বাপা নহয় এই পেটৰ ভিতৰে কি সোমাইছে কবাই নোছো তামাম ভোক লাগি থাকে দেখোন হয় নেকি নহ'লে খাবাক লগি একো নাই বাপা মই বনাম তই দুইটাৰে নাংমান সহায় কৰি দিবি যায় পিছফালে আৰু কাম কৰিব লাগব এনে ভোক লাগি আছে দে তাড়াতাড়ি বনাও যা বনাম যা কাম কৰবা দিলে মৰব পাৰে একেবাৰে মুক্তি নিস্পৃহ যিটো অ তই এতে আছা মাহে আকৌ মোক তোৰ ওচৰত পঠাই দিলা দিদি এখন দি ময়ে কৰিম তোৰ মানে লাহে লাহে বয়স হৈ আছে না ইমান কষ্ট কৰিব নালাগে দি হ'ব দে বাপা ৰে তই আৰু কাম এনা ভাল দিন মই কোনোবা নাপাম একলা বাদ দিয়ে তই পিছে দোকান বন্ধ কৰি এলি নেকি নাই কিয় বন্ধ কৰিম কালো দেখোন আছে তাকে থৈছো ঐ কালুক যি তই দোকানত থৈ আহিছা সি যদি দোকানৰ পইচা পাতি চুৰ কৰি পেলাই সেই কিয় চুৰ কৰব সি মোৰ লগত কিমান দিন থাকলাক সি আৰু মোৰ লগত গাদাৰি কৰব নেকি চাও কালুৰ ওপৰত নহয় মোৰ পুৰাই বিশ্বাস আছে পুৰা বিশ্বাস থাকৰো আজিকালিৰ মানুহে নিজৰ সোহাত খানকে বাহুহাত খানে বিশ্বাস কৰিব নোৱাৰা হৈছে আচ্ছা তই কালুক কিহৰ ভিত্তিত ইমান বিশ্বাস কৰানো চাও কালু মোৰ দোকানৰ কৰ্মচাৰীক বাহিৰেও সি মোৰ দাদাৰ নিচিনা নহয় জানো সেইকাৰণে বিশ্বাস কৰো দাদাৰ নিচিনা হে দাদাটো নহয় আজিকালিৰ দিনত বাইপাকে পুইতাকে বাইপাকক গিৰিয়েকে ঘৈণীয়েকক ঘৈণীয়েকে গিৰিয়েকক বিশ্বাস কৰিব নোৱাৰি নিছি আৰু সেনাস্থলত কৰবা জিনিস কোৰ বানপানী সি ভাই আহিছি আকৌ তাৰ সিপাই নাই তাক তই ইমান বিশ্বাস কৰা কলজাত সুমে ল ভাবো দে দেউতা তই কিবা এটা সুবিধা পাবাহি লাগে একেবাৰে নাটকৰ বচন মাতা দে দেখোন শুন কালো ইমান বয়া পা নহয় দেই মানুহক বিশ্বাস কৰিব লাগে সেইটো কথা ময়ো মানো
কিন্তু বিশ্বাস যায় অন্ধবিশ্বাস হ'ব নালাগে আৰু এটা কথা মনত ৰাখবি যদি তই বেছিকে বিশ্বাস কৰা নহয় তেতিয়া সি চুকত থাকি বুকত কামিৰাবা সুবিধা পায় হ'ব দিয়া দেউতা তই মোক যদিও মূৰ্খৰ সম্ৰাট বুলি কোৱা মই মূৰ্খ নহয় কালৰ মনৰ পাঠ মই কোনবা দিনাখনেই পঢ়ি ধৰিছো গতিকে তাক মই হাৰে হিমজুৱা চিনি পাওঁ আৰু সেইকাৰণে বিশ্বাস কৰো বাৰু সেইটো কথা গেল এতিয়া আচল কথাটো হ'ল মই দোকানৰ পৰাই কি আহিছো জানানা অ কি আহিছানো কিয়া মানে 1 নম্বৰ কথাটো হৈছে মোৰ তামাম ভোক লাগছে আৰু 2 নম্বৰ কথাটো হৈছে এই মণ্ডল খুৰা ৰহিম চাচা জিএসটি কাকা এন্তে বোলে আমাৰ ঘৰত আহিব কি আহিব কি আহিব মানে ভূত যিনা আমাৰ গাঁৱত ওলাইছি তাৰে বোলে কিবা আলোচনা কৰিব আহিব হয় নেকি তাৰ মানে ফুট খেতাৰ মিটিং কৰিব আহিব ভালে হ'ব দে নহলে কোনবাই আৰু সেই ভূতৰ ওপৰত দানা হলা দি কোনবা দুবৃত্তই চান্স ল'ব পাৰে সেইটো হ'ব পাৰে অ আৰু হেন্দৰ লগত নহয় গাঁৱৰ কাবে কাবে আহিব বোলে অ মিটিং এখন কৰিব লাগিতো কোনবা কোনবা আহিবই লাগিব তই এটা কাম কৰ ঠিকে আছে যা ইবাৰহে যদি ফৰিঙাৰ মৰণৰ পাল হয় ঠিকে কৈছা মায়েৰেক যায় চাহ তামোল ৰেডি কৰিব দি মানুহ যাত্ৰা ইবা দে হ'ব দে পানী খাবি নেকি নাও মান আছে দোকানৰ পৰা বাহিৰে বাহিৰে লৈ যামতে ভৰি লৈ হ'ব যা মই দমকলৰ পাই ফ্ৰেছ পানী খাম যা যা দে হ'ব দে মানুহ গেলাৰো যে কি হৈছি ক'ত বা সপৰা ভূত চুত থাকে ভূতক মই লগ পালে দুটামান কথা সুধিলো হয় মানুহক কি ইমান ভয় খুৱাইনো কি হৈছে ময়ো একো ধৰিবই পৰা নাই মাথা মাৰি তৎ পোৱা নাই ইফালে চোৰৰ ভয় ইফালে ভূতৰ ভয় ইফালে গাঁৱত ইয়াৰ ঘৰত চোৰ সিফালে তাৰ ঘৰত চোৰ বৰ অশান্তি হৈ গৈছে মানে ৰচোন মণ্ডল এই ৰাতি ভূতৰ ভয়ৰ চলেৰে কোনোবা দুষ্কৃতিকাৰীয়ে চোৰ কৰাৰ শান্তি পাতি লোৱা নাইতো ওই মিঠে মিঠে ওই আমার সব সর্বনাশ হয়ে গেল উই আর ফিনিশ ফ্রম বরবাদি ওহো আৰু কিহৰ গণ্ডগোল লাগিল নো সব সর্বনাশ হয়ে গেল ও দুর্ভাগ্যা ভিনি নহয় আমাকে এমান দিন ঠগে ফেলে উল্লু বনেছি কি হলে ভিন্দই কি আমাৰ ঘৰখন গৰু বাজাৰ বুলি ভাবছি নেকি কাষ্টমাৰ আহাৰ লগে লগে যে দালালি কৰিব ও কথাটো হেনুকাই হইছি ওই এখন ঘর বলে ভিনির নিজে ঘর নহয় মালিক মালিক নি আহি ফেলে নহয় বাই ভিনির ঘৰত বহি আছে ওই দুর্ভাগ্যা ভিনি বোলে এখন ঘৰৰ চাকাৰী কি সেই নিংনিহেন মানুহটোৰ ইমান বুদ্ধি এগলাখান মানুহ খাওকি বুলি নকে এগলাখান মানুহ কি বুলি কয় জানা পৰাজীৱী ধকেবাজ ফাল্টু এগলাখানো দি পৰে ভিন্দইটো তো ঘৰ আমাক বিক্ৰী কৰিম বুলিও কৈছিল একলা লোভ গম পাইছা সব লোভ তাৰ এগলা সি বেটাই গমে পনাই লোভে পাপ পাপে মৃত্যু আহক আজি তাৰ সেই পাতাত ঠানিয়াৰ হাৰাগিডাল কুব্বে কুব্বে গুড়া কৰি দিম একদম তাৰ কি ভ্যাম চাবি জানোবা সি লাচ্চা আবৰ বেটাই সি জিংকে আমাক ইমান দিন হালবদি বুইছিল তাকো একদম ধৰি ফেলে আমি হিংকে ৰচোন এই হাপা আমি সেই মানুহকেইটাৰ ওচৰত যাওঁচোন আচলতে ৰহস্যটো কি তাকে জানিলো যৌ তাড়াতাড়ি কবাই নুচু বুজছা জিএসটি গাঁৱত শান্তি নোহোৱা হৈছে একেবাৰে বুজা নাই আজি এফালে ভূত কালি সেফালে ভূত কাবাৰ ঘৰত চোৰ হয় কাবাৰ ঘৰত শিলগুটি মাৰে কি বা হৈছে কি হৈছে ময়ো একো ধৰিবই পৰা নাই মাথা মাৰি তৎ পোৱা নাই ইফালে চোৰৰ ভয় ইফালে ভূতৰ ভয় ইফালে গাঁৱত ইয়াৰ ঘৰত চোৰ সিফালে তাৰ ঘৰত চোৰ বৰ অশান্তি হৈ গৈছে মানে ৰচোন মণ্ডল এই ৰাতি ভূতৰ ভয়ৰ চলেৰে কোনোবা দুষ্কৃতিকাৰীয়ে চোৰ কৰাৰ শান্তি পাতি লোৱা নাইতো তই ঠিক ধৰিছাৱাই মোৰো সেইটোৱে সন্দেহ হৈছে সেইকাৰণে ভাবছো ওৰ মই ভালকে ওলাম নে সঁচাকে চোৰ নে সঁচাকে ভোট পিখাজ বুজা নাই সেইকাৰণে আজি সিদ্ধান্ত কৰি মিটিং খান দিয়াৰ ব্যৱস্থা কৰিবই লাগিব মানে পহৰা দিয়াৰ মিটিং খান মণ্ডল এটা কথা কিন্তু কি সঁচা ভূত হ'ব পাৰে সেইবাবে আমি হুঁচিয়াৰ হ'ব লাগিব যেন সাপো মৰে আৰু লাঠিও নাভাঙে আৰু যদি সঁচাকে ভূত হয় তেতিয়াহ'লে এটা কাম কৰিব লাগিব আমাৰ যে ডিজিটেল ডাক্তাৰ সিও কম বস্তু নহয় নহয় সি বহুত কথা জানে তাক আনি পেলাই খেদাৰ ব্যৱস্থা কৰিব লাগিব বুজা নাই আৰু এটা কথা আমাৰ গাঁৱৰ ডেকা মাখাকো এই মিটিঙৰ খবৰটো দিব পাৰিলে ভাল আছিল সেইটোকে কৈ আছো দেখোন বাৰে বাৰে মাৰে চলি এতিয়া চালুৱাটো ঘৰৰ এনাই মই মিটিংখন পাতা নাই বুজা নাই কালু আছে আলু আছে চালু আছে পেপুৱা আছে বুজা নাই সিহঁতক মাতি আনি আজি গাঁৱৰ মানুহ নাহিলেও আমি মিটিংখন কৰি পেলাই আপাকেইটাক দায়িত্ব দিম চকে চকে গাঁৱে গাঁৱে গোটাই ৰাতি পহৰা দিব লাগিব চোৰ হলেও ধৰা পৰিব সিফালে ভূত হলেও ধৰা পৰিব মুঠতে ধৰিহে এৰিব লাগিব ভালে হৈছে কাৰণ ৰাইজে বোলে নখ জোকাৰিলে নৈ বয় এই একতাৰ বল পৰম বল বিচাৰ বন্ধ কৰি তাড়াতাড়ি বল জল ফটাফট জল মাৰে চলি ঐ আছো না চিন্তাই নকৰবি আহি থাক বস্তুটো ওলাব লাগব না আমি ভিতৰে ক'তনো থৈছা বস্তুটো আৰু অলপ গেলি পামে এই বেছি দূৰ নাই আৰু মই নাজানতো এলৈয়া এটা কাম কৰ পিছে মানুহবিলাক খান চাই থাকিবি কাবাই চাবাও পাৰে না
গেৰাণ্টিয়ে নাই মই মাল দুটা লৈ আনো বুজি পাইছা নাহি যাম একদম চাবি কিন্তু হ'ব দে তাড়াতাড়ি আহে কি সুংৰা বিৰাট ওজন আছে হয় নেকি এইয়া একদম কাণ ধৰে বি ওলাইছি হয় তই এটা কাম কৰবি কি ন এই মালখিনি তাড়াতাড়ি যাই কিনে বেজপাৰৰ চকৰ ফালে বিক্ৰী কৰি আহিবি এই মিলুকাই এটা কথা দে মই মালখিনি বাৰু বেচিম পিছে বেছি দামত বেচিম না কম দামত বেচিম মই হই তেৰি কম দামত আকৌ কিয় বেচবে বেছি দামতে বিক্ৰী কৰবি তাকেতো তাৰ পৰা আহি কিনে পইচা কেইটা মোক দিবি কিন্তু মোৰ ওপৰত তই কি বিশ্বাস নকৰা নে কি হয় সেইতৰি কিয় বিশ্বাস নকৰা আৰু ঐ মিলুকাই মালটোতো 2 নম্বৰী গতিকে যদি বেচা নাযায় মালটো কি কৰিম মই ঘূৰাই আনিম নে কি কৰিম হই তেৰি কিয় ঘূৰাই আনবি ঐ চাবি ভালকে বিক্ৰী কৰবা দামটো ল'বা চাবি আৰু তই বেপাৰী মানুহ চিন্তা কৰবা নালগে নহয় এতিয়া এইটো আমাৰ মাল তই এটা কাম কৰবি তাড়াতাড়ি বিক্ৰী কৰবি কৰি কিনে মই তেতেলি তলত লখি থাকিম তাতে পইচা কেইটা দিবি এটা কথা নহয় কিনো পুলিচ চুলিচে পালে দিগদাৰ কৰিব নহয় হই তেৰি তাকেইতো কৈছো আমাৰ মাল কি চিন্তা কৰছা যা তাড়াতাড়ি লও হে ভয়ে লাগছি হয় হই তৰে ভয় কৰিলে কেনেকে কাম কৰবি ভয়ে লাগছি দেখোনে মোৰ তাড়াতাড়ি আ জান তোমাক কিন্তু আজি একদম তামাম ধুনীয়া লগা হৈছে আপুনি কিন্তু আজিকালি বৰ দুষ্ট হৈছে দেই মোক ইমান জোকে থাকে যেন একেবাৰে 17 বছৰীয়া ডেকা ল'ৰাটোহে কি কৰিম জান তোমাক লগ পোৱাৰ পিছৰ পৰাই মোৰ মনটো একেবাৰে ডেকা ল'ৰাহান হৈ উঠি আৰু এনেকে ডেকা অৱস্থাত জানো অলপ ধেমালি ধুমুলা নকৰাকে থাকিব পাৰো এই বুঢ়ী গাল তহঁতৰ লাজ লগা নাই যেমানে বুঢ়া হৈ যায় আছা হেমানে তহঁতৰ প্ৰকৃতি লৈছি হা এই বয়সত প্ৰেম কৰিবে লাজ নালগে হা তোৰ আজি কি হলে বাপা ঐ হাপা তোৰ মূৰৰ ৰঙা তাঁৰডাল ছিঙিল নেকি উল্টা পুল্টা কথা বকছা যি এই তই জানোৱাৰ নে মানুহ হা সামান্য চাৰ্ভেন এটা হৈ পেলাই ইমান ডাঙৰ কথা কোৱা তই ননচেন্স কি চাকৰ কাক চাকৰ বুলি কৈছা তই হা কাক চাকৰ বুলি কৈছা ভিনেকো চাকৰ বুলি ক'ব পাৰা হলি ঐ হুচিয়াৰ এক চৰত দাঁত ছিঙি দিম বুলি কৈছো মাৰচোন মাৰ মাৰ কি তোক মাৰবা নৰি নেকি অভিনেহি আগতে যি করলি হ্যাঁ মই কিন্তু বহুত ধৈর্য ধরি আছো দে ভাই ধৈর্যর বান চিংবা লাগলি পাগলা হাতি রূপ লম গম পাই যাবি আর এই সাকারক সাকার বলি নাম দিকি সার বলি মাত লাগে হ্যাঁ সাবধানে কথা কবি তুই আমার ঘরতে থাকি আমার থাকি ইমান বেয়া ব্যবহার করছা হ্যাঁ হয় নাকি আগত ঘরক লাগি যাও তার পিছতে সারে না সাকার সব গম পাই যাবি যাও ঠিক আছে বলছুন বাৰু দেখা যাব কি যে দিনকাল আহিল নহয় আজিকালি ল'ৰা ছোৱালীয়ে গুৰু গোসাই নমনা হল ইহঁতবোৰে ভুল কৰিব আৰু বাপেকৰ পৰা গালি শুনিব লাগে মই মা কিন্তু মুখৰ ভিতৰতে পকপকাই আছ হ'ব দে কথা ক'ব নালাগে ইমান দেৰি ক'ত ঘূৰি ফুৰিছিলি ধেত তেৰি মা তোৰ দৰে ঘৰতে সজাত বন্দী হৈ থকা মইনা চৰাইটোৰ দৰে সোমাই থাকিব নোৱাৰো নহয় এতিয়া আমি ডাঙৰ হৈছো ইমান চিন্তা কৰিব নালাগে দে ডাঙৰ হৈছো হ'ব দে এই আম মাৰে তহঁতৰ বয়স কেতিয়াবাই পাৰ কৰি আহিছো কোনটো ভাল কোনটো বেয়া সেয়া মোক তহঁতে শিকাব নালাগে হ'ব দে হ'ব অলপ মনে মনে থাকচোন একেখন মহাভাৰতকে পুৱা গধূলি পাঠ কৰি থাকিব নালাগে এয়া আহি পাইছেহি এই যাও এই প্ৰমাণ আপুনি মোক মাফ কৰি দিয়ক ঐ তই ক'ত অধিকাৰ পালি হা এখোপা জ্ঞাত ৰাখিবলৈ ভূতৰ কাৰণটো ওলাই আহিছ ইমান ভয় নকবি চুপ মনে মনে থাক